হেল্ল' গাইজ, কি খবৰ? সকলোৱে নিশ্চয় ভাল, মোৰো ভাল। ৱেলকাম বেক টু মাই আনাডাৰ এপিছড। আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ। আজি আপোনালোকক বনাই খাবলৈ লৈছোঁ কচু শাক আৰু সৰু মাছ। কচু শাক আৰু সৰু মাছৰ খুব ধুনীয়া লাগে খাই টেষ্টটো। আৰু এতিয়া কচু শাক ওলাইছে, কচু শাকৰটো এটা ছিজন হৈ গৈছে। এতিয়া কেনেধৰণে বনাব লাগে গোটেইখিনি ডিটেইলছত দেখাওঁ, ব'লক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া কচু থুৰখিনি লৈছোঁ, অকল ক'লা কচু আৰু বগা কচু দুয়োটাই লৈছোঁ। চফাকৈ ধুই লৈছোঁ কচুখিনি। এতিয়া লৈছোঁ বিলাহী, সৰু বিলাহীখিনি লৈছোঁ, ধনিয়া পাত, পিঁয়াজ পাত, নহৰু, জলকীয়া আৰু এইখিনি লৈছোঁ বলিয়ৰা মাছ, মধুসোলেং, মচন্দৰী দেখিছে লৈ লৈছোঁ। এতিয়া গোটেইখিনি ভীমকলৰ পাত লৈছোঁ। ভীমকলৰ পাতত পুৰিলে কচু শাকখিনি পাতত দিলে খাই বেছি টেষ্ট লাগে, সেইকাৰণে ভীমকলৰ পাত লৈ আনিছোঁ। পাতখিনি আপোনালোকে মেৰুৱাৰ আগত অলপ লেৰাই ল'ব, ৰ'দত দি বা জুইত দি। তেনেধৰণে অলপ যদি লেৰা পেলাই লয় তেতিয়া মানে মেৰিয়াতে ফাটি নাযায় কলপাতখন, সেইকাৰণে তেনেধৰণে ল'ব। এতিয়া মাছখিনি দিয়া হৈ গৈছে, গোটেইখিনি ভাল ধৰণে মেৰিয়াই ল'ব লাগিব। এতিয়া মই গোটেইখিনি মধুসোলেং মচন্দৰীৰ পৰা দি হৈ গৈছে। মধুসোলেং আৰু মচন্দৰী যদি দি দিয়ে আৰু কচু পিটিকাটো টেষ্টি হৈ যায়। এনেও কচু শাকটো খাবলৈ বহুতেই টেষ্টি হয়, আৰু মাছ লগত দিছোঁ আৰু অলপ টেষ্টি হৈ যাব। এতিয়া গোটেইখিনি মেৰিয়াই থকা হৈছে। এতিয়া আপোনালোকে দেখিছে এনেধৰণে মেৰিয়াব, মই যিধৰণে দেখাইছোঁ এইধৰণে মেৰিয়ালে আপোনালোকৰ কচু পাতৰ পৰা কচুখিনি ওলোৱাৰ চান্স নাথাকে। এতিয়া ভীমকলৰ বাকলিৰ যিটো ৰছী, সেইটো ৰছী প্ৰস্তুত কৰি লৈছোঁ, সেইটোৱে বান্ধিব লাগিব। এয়া ফাইনেলি বন্ধা হৈ গৈছে। এতিয়া জুই জ্বলাই লৈছোঁ। এতিয়া জুই এইখিনি ছাইখিনিত পুৰিব লাগিব। জুইখিনি জ্বলাই যিখিনি অঙঠাত পুৰিলে বেছি ভাল হয়, নহ'লে পাতখিনি পুৰি গুচি যায়। এতিয়া ফাইনেলি জুই দি দিছোঁ। অলপ সময়ৰ পাছত ছাইখিনিত ঢাকি গোটেইখিনি ভাল ধৰণে হ'বলৈ দিম। সময় অলপ লাগিব। এতিয়া ফাইনেলি জুই দি দিছোঁ। এতিয়া অলপ সময় এইখিনি পুৰি লওঁ, লাগিব আধা ঘণ্টামান সময় লাগি যাব হ'বলৈ। এতিয়া ফাইনেলি আপোনালোকে দেখিছে গোটেইখিনি উলিয়াই আনিলোঁ। কচুৰ গোটেইখিনি পিটিকা কাৰণে মই লৈছোঁ এতিয়া পকা তেল, নিমখ আৰু পকা তেল লৈছোঁ। গোটেইখিনি ভালদৰে সংমিশ্ৰণ কৰোঁ। এতিয়া আপোনালোকে দেখিছে গোটেইখিনি মাছৰ পৰা ধৰি গোটেইখিনি সিজি গৈছে। এতিয়া ফাইনেলি মোৰ কচুৰ পিটিকা ৰেডি হৈ গৈছে। এনেধৰণে আপোনালোকে বনাই খাই চাবচোন, খুব টেষ্টি লাগে খাই। এতিয়া আপোনালোকে দেখিছে গোটেইখিনি পিটিকা প্ৰস্তুত হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেল লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰক। হ'লেও হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰি দিব। বাই বাই।